হৈছে দ্ৰোণ শাক। অসমীয়া মানুহে বাৰু চিনিয়ে পায় দ্ৰোণ শাক, বন শাক হয়। এই দ্ৰোণ শাকৰে আজি মই পিটিকা বনাম আৰু আপোনালোকক দেখুৱাম। ভালদৰে ধুই লৈছোঁ। এনেকৈ কাটি আনিলোঁ। কলপাতখন জুইত অলপ সেকি ল'ম পাতখিনি মেৰিয়াবলৈ। এই দ্ৰোণ শাক পেটৰ কাৰণে বহুত ভাল, ঔষধি শাক। কিন্তু এই শাক যাৰ গেষ্ট্ৰিক আছে তেনে মানুহে খাব। দ্ৰোণ শাক তিতা শাক, তিতাটো গেষ্ট্ৰিকৰ কাৰণে ভাল নহয়। সেইবাবে পৰাপক্ষত যাৰ গেষ্ট্ৰিক আছে তেওঁলোকে এই শাক কেতিয়াবা এদিন খাব পাৰে, কিন্তু খাব নালাগে বুলিয়ে ভাবোঁ মই। প্ৰথমে এনেদৰে মিহিকৈ কাটি ল'লোঁ। মানুহ মিহি মিহিকৈ কাটি লওঁ। জলকীয়া লাগি আছিল দুটা, তাৰে সেই জলকীয়া দুটা, পকা জলকীয়া দুটা কাটি দিলোঁ মিহি মিহি। অলপমান নিমখো দিছোঁ, অলপমান মিঠাতেলো বাকি দিছোঁ। নৰিয়াম বৰ সোৱাদ লাগে গৰম ভাতৰ লগত, বিশেষকৈ এই পিটিকা এবাৰ খাই চাবচোন বনাই আপোনালোকেও। ভালদৰে বান্ধি লৈছোঁ, হৈ গ'ল বন্ধা। এনেদৰে পানীত দি পিনে অলপ ধুনীয়াকৈ উতাল আহিছে, ভালদৰে সিজিব লাগিব, অলপ সময় লাগিব আৰু 15 মিনিট হৈ গ'ল। এতিয়া এইখিনি অলপ সানি দ্ৰোণ শাকৰ পিটিকা তৈয়াৰ